नमस्कार बंधुबान्धवीসকল মই অক্ষয় আপোনালোকে চাই আছে অক্ষয় ষ্টুডিও ইউটিউব চেনেল অকমান ভাল কথা পাতি ষ্টাৰ্ট কৰো আজি আমাৰ নিউজসমূহ আজি আমাৰ প্ৰথম নিউজটো আছে দিতিমান কলিতা ফালৰ পৰা দিতিমান কলিতাৰ ঘৰ হৈছে ৰঙিয়াত আৰু তেওঁ এটা ইউটিউব চেনেল আছে আৰু তেওঁ কৰি আছে অল আসাম সাইকেল ৰাইড তেওঁ এই ৰাইডটো আৰম্ভ কৰাৰ কথা আছিল 22 আগষ্ট তাৰিখে কিন্তু কিবা প্ৰবলেম হোৱাৰ বাবে তেওঁ ৰাইডটো 25 আগষ্টলৈ পোষ্টপন কৰি দিলে আৰু এটা ভিডিও দ্বাৰা তেওঁ এই কথাখিনি কৈছিল ভিডিও সম্পূৰ্ণ ভিডিও লিংকটো ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে গৈ চাব পাৰে আৰু তাৰ এটা সৰু ক্লিপ আপোনালোকক দেখুৱাই দিছো আপোনালোকে চাই লওক মোৰটো ভাই খুবেই ভাল লাগিছে অসম দুজন লৰাই অল আসাম সাইকেল ৰাইড কৰিছে আজি মই থাম্বনেল পিছৰ গম পাইছে প্ৰিপাৰেচন ফৰ এণ্ড ৰেডি ফৰ অল আসাম ৰাইড অল আসাম সাইকেল ৰাইড তো বাইকেৰে নহয় বেলেগ একোৰে নহয় অনলি সাইকেলেৰে মানে অল আসাম ৰাইড ষ্টাৰ্ট কৰিম বুলি ভাবিছো আৰু এইটো প্লেনিং কৰিছিলো মই 18 তাৰিখে 18 আগষ্টৰ দিনা আৰু তাৰপিছত মই মোৰ ফ্ৰেণ্ড কৈছো ক'লো ইউ ওকে ক'লে তো এতিয়া আমি গোটাইনে আমাৰ আজি যোৱাৰ কথা আছিল আজি 22 তাৰিখ আমাৰ ভিডিঅ 23 তাৰিখে চাই আছে মানে 22 তাৰিখে যোৱাৰ কথা আছিল কিন্তু এটা কেনসেল হ'ল কেনসেল কৰি আমি 25 তাৰিখ কৰিলো 25 আগষ্ট তো 25 আগষ্টৰ দিনাৰ পৰা আমি আৰম্ভ কৰিম অল আসাম ৰাইড আগবাইছে আজি আমাৰ নেক্সট নিউজটো ফালে আজি আমাৰ নেক্সট নিউজটো আছে বিকাশ চেত্ৰী আৰু UK07 ৰাইডাৰ ফালৰ পৰা দা UK07 ৰাইডাৰ অহা কথা আছে নৰ্থ ইষ্ট আসাম আৰু তেওঁ অসমলৈ অহাটো অসমৰ বহুত মানুহে বাট চাই আছে আৰু যদি আপুনিও বাট চাই আছে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু কমেন্ট কৰি আপুনি জনাই দিব আপুনি কিমান আগ্ৰহ হৈ আছে UK07 অসমলৈ অহাটো আৰু নিউজটো হৈছে যে UK07 ৰাইডাৰক অসম ফুৰোৱা সম্পূৰ্ণ দায়িত্বটো লৈছে বিকাশ চেত্ৰীয়ে আৰু বিকাশ চেত্ৰী এটা ভিডিঅ' মাজতে বিকাশ চেত্ৰীয়ে এই কথাটো কৈছে আৰু সেই ভিডিঅ'টো সেই ক্লিপখন আপোনালোকক দেখুৱাই দিছো সম্পূৰ্ণ ভিডিঅ'টো লিংক ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে যদি চাব ইচ্ছা কৰে আপোনালোকে ডেসক্ৰিপচনত গৈ আপোনালোকে ভিডিঅ'টো চাব পাৰে তাৰ লগতে UK07 যদি আপোনালোকে নিশ্চয় চাই তাতে আপোনালোকে গম পাইছে UK07 আহিব অসমত আৰু যোৱাকালি তাৰ লগত মই আজি কেইদিনমানৰ পৰা কথা পাতি আছোঁ যোৱাকালিও কথা পাতিছোঁ আমি বহুতখিনি কমচে কম 15-20 মিনিটমান আমি ফোনত কথা পাতিছোঁ মানে অসমত আহিলে ক'ত কেনেকৈ সি মানে নটিচ ঘূৰিব আহিব অসমত মই কৈছোঁ মই আছোঁ দায়িত্ব মই ল'ম অসমত গোটেই ঘূৰোৱাৰ দায়িত্ব মোৰ আপোনালোকে বিকাশ চেত্ৰী কথাখিনি শুনিলে আগবাঢ়িছোঁ নেক্সট নিউজটো পালে আজি আমাৰ নেক্সট নিউজটো আছে পিংকি শৰ্মাৰ ফালৰ পৰা আপোনালোকে যদি আই লাভ ট্ৰেভেল এণ্ড ফুড অৰ্থাৎ বিকাশ চেত্ৰীৰ ভিডিঅ' চাই তেতিয়াহ'লে আপোনালোকে গম পাব যে বিকাশ চেত্ৰীৰ লগতে পিংকি শৰ্মাও লাডাখ গৈছিল আৰু পিংকি শৰ্মাক বহুতে কৈ আছিল যে তেওঁ এটা ইউটিউব চেনেল খুলিব লাগে সেইবাবে তেওঁ এটা ইউটিউব চেনেল খুলিলে আৰু বিকাশ চেত্ৰীয়ে তেওঁ এটা ভিডিঅ'ৰ মাজত এইটো টপিকৰ ওপৰত অলপ কথা কৈছিল তাৰে এটা সৰু ক্লিপ আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকে চাই লওক আৰু পিংকি শৰ্মাৰ চেনেলৰ লিংক ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে গৈ ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে আৰু লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিব হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোকৰ ওচৰত চিনাকি কৰাই দিম আপকামিং ব্লগাৰ পিংকি শৰ্মা নতুন ব্লগাৰ এইটো এটা নতুন চেনেল খুলিলা বহুতে মানে মেছেজ কৰি আছে চেনেল ইনষ্টাগ্ৰামত ইনষ্টাগ্ৰামত 23 হৈ গৈছে বাপৰে আৰু সকলোৱে ইমানখিনি এক মনত দিছে তাৰ বাবে বহুত মানে এতিয়া কেমেৰা ফ্ৰেণ্ডলি ভালকৈ হোৱা নাই তথাপিতো মোৰ চাব কাৰণে এক্সাইটেড হৈছে যে এই ফাৰ্ষ্ট ব্লগাৰ কেনেকুৱা হ'ব মই নিজে চাব কাৰণে এক্সাইটেড হৈছোঁ কেনেকুৱা হ'ব জানো আমাৰ নেক্সট লেভেল ফেমিলি চবে পুৰা ডেঞ্জাৰ পুৰা 10K কৰাই দিয়ক তাই নেক্সট লেভেল ফেমিলিক মই টাৰ্গেট দিছোঁ যে 10K ছাবস্ক্ৰাইবাৰ তাই ভিডিঅ' নিদিয়াকৈ হৈ যাওক তাই পাব মানে ভিডিঅ' দিবৰ কাৰণে তাই বাধ্যত পৰি যাওক 10K ছাবস্ক্ৰাইবাৰ হোৱাৰ পিছত তাই দিবই লাগিব মই তাইক কৈছোঁ এতিয়া যে 10K হ'লে দিবই লাগিব তাই ভাবছে চাগে 10K নহ'ব পিংকি শৰ্মা অসমৰ প্ৰথম ইউটিউবাৰ যিয়ে এটাও ভিডিঅ' নিদিয়াকৈ 10K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছে মই যেতিয়া চাইছিলোঁ তেতিয়া 10,900 ছাবস্ক্ৰাইবাৰ আছিল এতিয়াতো 10,900কৈ বহুত বেছি হৈ গ'ল চাগে আজিৰ দিনটো নিউজ এইকেইটাই আছিল আপোনালোকে যদি আজিৰ ভিডিঅ'টো চাই কিবা অলপ জানিব পাৰিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক আৰু আপোনালোকৰ সেই ভিডিঅ'টোৰ প্ৰতি মতামত কি আছে তলত এটা কমেণ্ট কৰি জনাই দিব লগতে যদি আপুনি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিব আৰু যদি আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব বিচাৰে লিংক ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে ফ'ল' কৰি ল'ব পাৰে আৰু আপোনালোকৰ যদি কিছুমান নিউজ থাকে মোৰ ইনষ্টাগ্ৰাম আইডিত দি মোক সহায় কৰিব পাৰে